হয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এটা এলাইন ফ্ৰক বা গ্ৰাউণ্ড ফ্ৰক কাটিং কৰি দেখুৱাম। অতি কম কাপোৰত অধিক ঘেৰ আৰু চাৰিও ছাইড সমান, কোনোফালে চুক ওলাই জোল খাই যোৱাৰ যি প্ৰব্লেম তাৰ সমাধানৰ লগতে এটি সুন্দৰ ডিজাইনো ইয়াত দেখিবলৈ পাব। বন্ধু বান্ধৱীসকল, ফ্ৰকটো কাটিং কৰাৰ বাবে প্ৰথমতেই আমাৰ যি লাগিব সেয়া হ'ল মেজাৰমেণ্ট। এইটো আমাৰ মেজাৰমেণ্ট। এইটো মেজাৰমেণ্টত আমি এটা এলাইন ফ্ৰক বা গ্ৰাউণ্ড ফ্ৰক কাটিং কৰি দেখুৱাম। তাৰ বাবে এইটো আমাৰ কাপোৰ। ফ্ৰকটো কিমানখিনি কাপোৰ খৰচ হয় সেয়া শেষত আমি হিচাপ কৰি দেখুৱাই দিম। প্ৰথমতেই ফ্ৰকটো যিমানখিনি দীঘল তাতকৈ 2 ইঞ্চি বেছি হিচাপত মেজাৰমেণ্ট কৰি বেছি কাপোৰখিনি আমি কাটিং কৰি এক্সট্ৰা কৰি দিম। ইয়াৰ পিছত এই কাপোৰখিনিক আমি সমানভাৱে ডবল বাজত ৰাখি ইয়াক 4 ফল্ড হোৱাকৈ আকৌ আমি ভাঁজ লগাম। এতিয়া এই তলফালৰ যি খোলা ছাইডটোত এই কাপোৰবিলাক একা বেকা আছে, ইয়াক আমি মাৰ্জিং কৰি স্কেলেৰে সমান কৰি এটা মাৰ্জিং লগাই দিম। এতিয়া এই মাৰ্জিঙৰ পৰা ফ্ৰকটো যিমানখিনি দীঘল আমি তাৰ এটা মাৰ্জিং দিম। চিলাইৰ বাবে 2 ইঞ্চি এটা এক্সট্ৰা মাৰ্জিন দিম। এইখিনি হোৱাৰ পিছত আমি এতিয়া শোল্ডাৰৰ মাৰ্জিন দিম। শোল্ডাৰ মেজাৰমেণ্ট আছিল 13 ইঞ্চি, তাৰ আধা 6.5। আমি 6.5ত এটা মাৰ্জিন দিম। লগতে ডিঙিৰ মেজাৰমেণ্টটো 2.5 ইঞ্চিত এটা মাৰ্জিন দি দিম। এতিয়া আমি যিমানখিনি শোল্ডাৰ লৈছোঁ ঠিক ইমানখিনি আমি আৰ্মহোলৰ বাবে বডিৰ মেজাৰমেণ্টটো দিম। শোল্ডাৰটো যিমানখিনি দীঘল আৰ্মহোলটো আমাৰ ঠিক সিমানখিনি হ'ব। আমি ইয়াৰ সমান সমান মেজাৰমেণ্ট দিছোঁ। ইয়াত তাৰ সমানকৈ আৰু এটা মাৰ্জিন দিম আৰু এইটো চিধাকৈ আস্তানি মিলাই দিম। এই বডিৰ মেজাৰমেণ্টটো আমি চিধাকৈ আস্তানি দীঘল কৰি দিম। এতিয়া আমি ডিঙিৰ মেজাৰমেণ্টটো, আগফালৰ ডিঙিটো 5 ইঞ্চি, আমি 5 ইঞ্চিত মাৰ্জিন দিম। বেকফালৰ এইটো 3 ইঞ্চি, 3 ইঞ্চিত এটা মাৰ্জিন দিম। 2.5 ইঞ্চি ওপৰত তলত সমান সমান কৰি এটা মাৰ্জিন দি আমি স্কেলেৰে গোটেইটো আস্তানি মাৰ্জিন কৰি দিম। এতিয়া এইখিনি হৈ যোৱাৰ পিছত আমাৰ আহিব বডিৰ মেজাৰমেণ্ট। বডিটো আমাৰ 34, ইয়াক 4 ভাগ কৰি আমি 1 ভাগ 8.5ত আমি এটা মাৰ্জিন দিম। এতিয়া শোল্ডাৰৰ ওপৰৰ মাৰ্জিনটোৰ পৰা 20 ইঞ্চি তলত আমি হিপৰ মেজাৰমেণ্টটো দিম। আমাৰ হিপ 33ক আমি 4 ভাগ কৰি 1 ভাগত এটা মাৰ্জিন দিম। 8 ইঞ্চি 2 চুত। এতিয়া এই দুটা মেজাৰমেণ্ট আমি সমান কৰি তাৰ আধাত হাফত আমি কঁকালৰ মেজাৰমেণ্টটো দিম। এতিয়া এইখিনি হৈ যোৱাৰ পিছত আমি গোটেইকেইটাক আস্তানি মাৰ্জিং কৰি দিম। বন্ধু বান্ধৱীসকল, প্ৰথমতে আমি শোল্ডাৰৰ মেজাৰমেণ্ট দিছিলোঁ। শোল্ডাৰটো যিমান আমি তাৰ সমান আৰ্মহোলটো ল'লোঁ। শোল্ডাৰৰ পৰা 20 ইঞ্চি তলত আমি হিপৰ মেজাৰমেণ্ট ল'লোঁ। আমাৰ যিমানখিনি বডি আছিল এই বডিৰ 4 ভাগৰ 1 ভাগ আমি ইয়াত দিলোঁ। হিপতো আমি 4 ভাগৰ 1 ভাগ, কঁকালতো আমি 4 ভাগৰ 1 ভাগ দি পেলাই আমি মেজাৰমেণ্ট কৰিলোঁ, যিহেতু আমাৰ কাপোৰটো 4 ফল্ডত আছে।
ইয়াত আমাৰ বডিটো আছিল 34, তে 34ক যদি আমি 4 ভাগ কৰোঁ তে আহিব আমাৰ 8.5 ইঞ্চি। তে আমি 8.5 ইঞ্চিত মাৰ্জিন দিলোঁ। এনেদৰে কঁকাল আৰু হিপ গোটেইখিনি আমি 4 ভাগ কৰি সমান সমান আমি মাৰ্জিন কৰিলোঁ। এতিয়া এইখিনি হৈ যোৱাৰ পিছত আমাৰ আৰ্মহোলৰ কাম আৰম্ভ হ'ব। আৰ্মহোলৰ বাবে প্ৰথমতে আমি শোল্ডাৰটো 1/2 ইঞ্চি ডাউনত এটা মাৰ্জিন দিম। এতিয়া এই মাৰ্জিনটোৰ পৰা যিমানখিনি বডিৰ মাৰ্জিনৰ দূৰত্ব আছে ঠিক তাক হাফ কৰি আধাত আমি আৰ্মহোলৰ ৰাউণ্ডৰ মাৰ্জিন দি এইটো ধুনীয়াকৈ ৰাউণ্ড কৰি দিম। এইটো আমাৰ বেকফালৰ ৰাউণ্ড হৈ গ'ল। এতিয়া আমি আগফালৰ এইটো তালপাত বনাম। তালপাতৰ কাৰণে অলপ তলফালে দি ধুনীয়াকৈ এইটো এনেদৰে শেপ কৰি দিম। এতিয়া এইখিনি হৈ যোৱাৰ পিছত বাকী মাৰ্জিনখিনি আমি শেপ স্কেলৰ জৰিয়তে গোটেইখিনি আমি মাৰ্জিন টানি দিম। এনেদৰে মাৰ্জিন টানি এতিয়া তল চাইডত যিটো নেকি হ'ব আমাৰ গোটেইটো পানা যিমানখিনি কাপোৰৰ পানা আছে গোটেইখিনি দি স্কেলৰ বাহিৰৰ শেপটো দি আমি এটা আঁচ টানি দিম। এতিয়া তলৰ ডাউনৰ ফালে আহিম। তলৰ ডাউনটো প্ৰথমতে আমি চিধা স্কেলেৰে এটা মাৰ্জিন টানি ল'ম। মাৰ্জিন টানি বাহিৰৰ এজটো আমি 2 ইঞ্চি ওপৰত এটা মাৰ্জিন দিম। 2 ইঞ্চি ওপৰত মাৰ্জিন দি শেপ স্কেলৰ ভিতৰৰ শেপটো দি আমি ধুনীয়াকৈ এইটো ৰাউণ্ড কৰি এটা মাৰ্জিন দিম। এইটো ধুনীয়াকৈ এনেকৈ ৰাউণ্ড উঠি আহিব লাগিব। এতিয়া এইখিনি হৈ যোৱাৰ পিছত আমি ইয়াক কাটিং কৰিম। কাটিং কৰাৰ সময়ত প্ৰথমতে আমি বেক চাইডৰ যি মাৰ্জিন কৰিছিলোঁ সেই মাৰ্জিঙে প্ৰথমত আমি কাটিং কৰিম। সাইড কাটিং কৰাৰ সময়ত অন্তত 1 ইঞ্চি কাপোৰ আমি বেছিকৈ ৰাখি কাটিং কৰিম। যদি আইডিয়াত হয় তে আইডিয়াত কাটিং কৰিব, আৰু যদি আইডিয়াত নহয় ফিতা দি মাপি হ'লেও 1 ইঞ্চি সাইডত কাপোৰ ৰাখি থৈ কাটিং কৰিব লাগিব। এইটো সময়ত যদি লুজ বঢ়াব লাগে তাৰ বাবে। এতিয়া এইখিনি কাটিং হৈ যোৱাৰ পিছত তলৰ এই গেৰটো বঢ়াবৰ বাবে আমি যি কৰিম সেয়া হ'ল কঁকাল বা পেটৰ মেজাৰমেণ্টটো ঠিক 3 ইঞ্চি তলত এটা মাৰ্জিন দি ইয়াৰ বহলটো আমি মেজাৰমেণ্ট কৰিম। বহলটো মেজাৰমেণ্ট কৰি আধাতকৈ 1/2 ইঞ্চি কম এটা মাৰ্জিন দিম। ঠিক তলফালেও আমি ইয়াক ডবল কৰি 1/2 ইঞ্চি বেছিত আমি এটা মাৰ্জিন দিম। ওপৰত দিছিলোঁ আমি 3 ইঞ্চি, তলত দিম 6.5 ইঞ্চি। এতিয়া এইখিনি আমি চিধা স্কেলেৰে ধুনীয়াকৈ আঁচ টানি মাৰ্জিনখিনি মিলাই দিম। এইটো আঁচ টানাৰ পিছত ওপৰৰ খিনিত শোল্ডাৰৰ মাজ বৰাবৰৰ পৰা এটা হালকা শেপত শেপ স্কেলেৰে আঁচ টানি ইয়াৰ লগত মিলাই দিম। ইয়াৰ পিছত আমি ফ্ৰণ্ট পাৰ্টটো কাটিং কৰিম। ফ্ৰণ্ট পাৰ্টটো কাটিং কৰাৰ বাবে ভিতৰৰ পৰা বেক পাৰ্টটো আঁতৰাই ফ্ৰণ্ট পাৰ্টটো আগৰ দৰেই ধুনীয়াকৈ ভাঁজ লগাম। লগাই বাকী থকা কাটিংখিনি আমি সম্পূৰ্ণ কৰিম। আৰ্মহোলৰ শেপ, ডিঙিৰ ৰাউণ্ড এইখিনি আমি ধুনীয়াকৈ কাটিং কৰি ল'ম। এতিয়া
এইখিনি হৈ যোৱাৰ পিছত এইটোক আমি ঠিক আগৰ দৰে আমি পুনৰ ভাঁজ লগাম। ভাঁজ লগোৱাৰ পিছত আমাৰ যিটো মাজৰ মাৰ্জিং আমি দিছিলোঁ, এই মাৰ্জিংটোত আমি পোনে পোনে কাটিং কৰিম। এইখিনি কাটিং হোৱাৰ পিছত এতিয়া আমি হিপ আৰু কঁকালৰ মাজত যিটো মাৰ্জিন আমি কৰিছিলোঁ, এই মাৰ্জিঙৰ পৰা ছাইডৰ পৰা ওলোৱা এই কাপোৰখিনিক আমি ইয়াত মেজাৰমেণ্ট কৰিম। এনেদৰে মেজাৰমেণ্ট কৰি সমান সমান কৰি যিমানখিনি লাগে অলপ বেছিকৈ আমি ইয়াত কাটিং কৰি দিম। এতিয়া আমি মূল পাৰ্টখিনি তলৰ পৰা আঁতৰাই ছাইডত ৰাখিম। এতিয়া এই টুকুৰাটোত ওপৰৰ ছাইডটোত 1 ইঞ্চি পৰিমাণ আৰু তলৰ ফালে আমি যিমানখিনি আছে গোটেইখিনি দি দিম। 1 ইঞ্চিত আমি মাৰ্জিং কৰি চিধা স্কেলেৰে এনেদৰে আঁচ টানি এই আছে আমি কাটিং কৰি দিম। এনেদৰে ইয়াক আমি কাটিং কৰি কলি বনাম। এতিয়া এইটো কাটিং হোৱাৰ পিছত ইয়াক আমি ছাইডত ৰাখি আমি মূল বডিৰ পাৰ্টটো উলিয়াই লৈ এই কলিটোক আমি ইয়াৰ মাজত বহাম। এনেদৰে মাজত বহাই বেছি দীঘল হৈ থকা কাপোৰখিনি আমি ইয়াত অলপ দীঘলকৈ কাটি ল'ম। বাকী চিলাই কৰাৰ শেষত আমি সমান কৰি মেজাৰমেণ্ট কৰি ধুনীয়াকৈ ৰাউণ্ড কৰি কাটিং কৰি ল'ম। এতিয়া আপাতত এইখিনি থাকিব। এতিয়া আমি ফ্ৰণ্ট আৰু বেক পাৰ্টৰ পাৰ্টসমূহ এক্সট্ৰা কৰি দিম। এইখিনি আমাৰ বেক পাৰ্ট গ'ল। আঁচৰ মাৰ্জিন থকাখিনি এইখিনি আমাৰ ফ্ৰণ্ট পাৰ্ট। এইটো আমাৰ ফ্ৰণ্ট পাৰ্ট। বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্টৰ কাপোৰখিনি আমি দুটা ভাগ কৰি এক্সট্ৰা কৰি ল'লোঁ চিলনিৰ সময়ত আমাৰ সুবিধাৰ বাবে। এতিয়া আমি হাত কাটিং কৰিম। হাতৰ বাবে এইটো আমাৰ কাপোৰটো প্ৰথমতে আমি ধুনীয়াকৈ ডবল ভাঁজ কৰি ইয়াক 4 ফল্ড হোৱাকৈ ভাঁজ দিম। এনেদৰে ভাঁজ দি প্ৰথমত এটা চিলাই মাৰ্জিন দি এই চিলাই মাৰ্জিনৰ ঠিক 3 ইঞ্চি তলত আমি আৰ্মহোলৰ শ্বেপৰ কাৰণে এটা মাৰ্জিন দি হাতটো যিমান ইঞ্চি দীঘল ইমানখিনি আমি মাৰ্জিন দি 1 ইঞ্চি চিলাইৰ কাৰণে ৰাখিম। এতিয়া এইখিনিক আমি আঁচ টানি মাৰ্জিং কৰি দিম। আমাৰ হাতৰ মুখটো আছিল 9 ইঞ্চি। আমি 9 ইঞ্চিত এটা মাৰ্জিং দি 1 ইঞ্চি পৰিমাণ চিলাইৰ বাবে ৰাখিম। আমাৰ আৰ্মহোলটো আমি বডিত মেজাৰমেণ্ট কৰি কিমানখিনি হয় চাই ল'ম। তো আমাৰ চিলনিত সুবিধা হ'ব। এনেদৰে আৰ্মহোলটো মেজাৰমেণ্ট কৰি আমাৰ আৰ্মহোলটো 7.5 ইঞ্চি। এতিয়া আমি চেভ স্কেলেৰে ইয়াক মাৰ্জিং কৰি দিম। চেভ স্কেলটো ক'ত ধুনীয়া হৈ বহে এইটো চাই ল'ব লাগিব। এনেদৰে মাৰ্জিং কৰিম। আৰ্মহোলৰ শ্বেপটো আমি এনেদৰে ডট মাৰি ধুনীয়াকৈ দি ল'ম যে কাটিঙত আমাৰ সুবিধা হয় তাৰ বাবে। আমি কাটিং কৰি দিম। কাটিং কৰাৰ সময়ত সকলো সময়তেই বাহিৰৰ ছাইডত অন্ততঃ 1 ইঞ্চি পৰিমাণ বেছি ৰাখি দিম।
এইখিনি কাটিং হোৱাৰ পিছত আমি তালপাত কাটিং কৰি দিম। এতিয়া ইমানখিনি কাপোৰ খৰচ হ'ল। তো বন্ধু বান্ধৱীসকল, আমাৰ দীঘল আছিল 43 ইঞ্চি, ইয়াক ডবল কৰি আমি কাপোৰ লৈছিলোঁ। চিলাইৰ বাবে আমি কাপোৰ লৈছিলোঁ 2 ইঞ্চি, হাতৰ দীঘল আছিল 19 ইঞ্চি, চিলাইৰ বাবে আমি লৈছিলোঁ 1.5 ইঞ্চি, কাপোৰ চিধা কৰাত আমাৰ গৈছিল 1.5 ইঞ্চি, মুঠ 112 ইঞ্চি। 39 ইঞ্চিত 1 মিটাৰ ধৰিলে আমাৰ প্ৰায় 3 মিটাৰ কাপোৰ ইয়াত খৰচ হ'ল। তে বন্ধু বান্ধৱীসকল, এইখিনি আছিল আমাৰ এ লাইন বা গ্ৰাউণ্ড ফ্ৰক কাটিঙৰ ভিডিঅ'টো। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াক চিলাই কৰি দেখুৱাম। আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক অৱশ্যই কৰিব। টেইলৰিং বিষয়ৰ ভিডিঅ'সমূহ পোৱাৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাই থকাৰ বাবে আন্তৰিক ধন্যবাদ।